নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। অসমৰ মুঠ জনসংখ্যাৰ ৩৪% মিয়া লোক। এই দাবী অসম মিয়া পৰিষদৰ। কিন্তু এই মিয়া পৰিষদক অসম জাতীয় পৰিষদে হওক বা ৰাইজৰ দলে অন্তৰ্ভুক্ত নকৰিলে, যাৰ বাবে তেওঁলোকে ক্ষোভ উজাৰি কৈছে তেওঁলোকে পৃথককৈ ৰাজনৈতিক দল ঘোষণা কৰিব। 1/3ক বাদ দি কোনো ৰাজনৈতিক হ'ব নোৱাৰে অসমত। তেওঁলোকৰ দাবী 1/3ক বাদ দি কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে। অসমত 1,22,00,000 মিয়া মানুহ আছে বুলি দাবী কৰিছে। এই 1/3 মিয়াক বাদ দি কোনো ৰাজনৈতিক দল অসমত হ'বই নোৱাৰে। অসম জাতীয় পৰিষদ ৰাইজৰ দলত মিয়া পৰিষদক অন্তৰ্ভুক্ত নকৰাত ক্ষোভ উজাৰি কৈছে এইষাৰ কথা। মিয়া পৰিষদে নতুন দল খোলাৰ এতিয়া হুংকাৰ দিছে। অসম মিয়া পৰিষদে নতুন দল খুলিব। 34% মিয়াক বাদ দি কোনো দল হ'ব নোৱাৰে অসমত, এয়া তেওঁলোকৰ দাবী। সসন্মানে আমাক ৰাইজৰ দলত স্থান দিয়ক, এই দাবী তেওঁলোকৰ। নহ'লে নতুন ৰাজনৈতিক দল গঠন কৰা হুংকাৰ। অসম মিয়া পৰিষদৰ বাৰ্ষিক অধিৱেশনত ৰাজনৈতিক দল গঠনৰ হুংকাৰ দিয়া হৈছে। অসমত এইবাৰ মিয়া পৰিষদৰ ৰাজনৈতিক দল গঠন হ'ব। 34% মিয়া আছে অসমত, তেওঁলোকৰ দাবী। আৰু এই 34% মিয়াক বাদ দি কেনেকৈ ৰাজনৈতিক দল হ'ব অসমত? কিয় আমাক গুৰুত্ব দিয়া নাই AJPয়ে? কিয় আমাক গুৰুত্ব দিয়া নাই ৰাইজৰ দলে? আমাক অন্তৰ্ভুক্ত কৰক, নহ'লে আমি নিজাববীয়াকৈ নতুন ৰাজনৈতিক দল ঘোষণা কৰিম। 1,22,00,000 মানুহ আছে বুলি দাবী কৰিছে তেওঁলোকে অসমত। মুঠ জনসংখ্যাৰ 1/3 মিয়া, আৰু সেইসকল মিয়াক বাদ দি কেনেকৈ ৰাজনীতি হ'ব অসমত? এই দাবী অসম মিয়া পৰিষদৰ। তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে তেওঁলোকৰ অধিৱেশনত। আমি 3টা বিশেষ মন্তব্য শুনাম একাধিক্ৰমে। শুনক তেওঁলোকৰ মন্তব্য। অসমৰ 3,29,00,000 মানুহ, তাৰে ভিতৰত মিয়া জনগোষ্ঠীৰ মানুহৰ 1,22,00,000, 1/3। তো 1/3ক বাদ দি কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে। তো এটা পইচাৰ ইপিটি আৰু ভিপিটি, 34% মিয়া জনগোষ্ঠীৰ মানুহক বাদ দি ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক, এইটো দল ছাকচেছ হ'ব নোৱাৰে। গতিকে আমাক বাদ দিয়া মানে অসমীয়া জাতিক শেষ কৰা, অসমীয়া জাতিক বাদ দিয়া মানে আমাক শেষ কৰা। গতিকে আমাক বাদ দি দল হ'ব নোৱাৰে। আমি আহ্বান কৰিছোঁ যে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত বৃহত্তৰ জনগোষ্ঠী মিয়া জনগোষ্ঠীক সসন্মানে ৰাইজৰ দলত স্থান দিব লাগে। আৰু সেইটো যদি চূড়ান্ত সময়লৈকে আমি অপেক্ষা কৰিম, যদি সেই মুহূৰ্তলৈকে আমাক যদি সসন্মানে তাত স্থান দি অসমীয়া জাতিৰ অস্তিত্ব, ভাষা, সংস্কৃতি আৰু স্বাভিমান ৰক্ষাৰ লক্ষ্যৰে যদি আমাক আগবঢ়াই নলয়, তেনেহ'লে আমি অন্তিম মুহূৰ্তত হ'লেও অসমত যিবিলাক অন্যান্য জাতি জনগোষ্ঠীৰ ৰিয়েল যিবিলাক মানে আঞ্চলিকতাবাদী চিন্তাধাৰাৰ মানুহ আছে, দল আছে, সংগঠন আছে, তেওঁলোকক একেলগ কৰি হ'লেও আমি দল গঠন কৰিবলৈ বাধ্য। অসমীয়া পৰিষদত ইয়াত অভিৱৰ্তন পাতিছোঁ, ইয়াত কমিটি গঠন কৰা হৈছে। দ্বিতীয় কথাটো হৈছে, ইমান দিনে বিগত দিনত মিয়াসকলক মানে তেওঁলোকক সদায় সন্দেহযুক্ত সজাই যিটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, এতিয়া আমি দেখা পাইছোঁ নতুনকৈ যিটো আঞ্চলিক দল গঠন হ'ল, জাতীয় পৰিষদ আৰু ৰাইজৰ দল, সেই দল দুটাও পুনৰ মিয়াসকলক মানে ভোট বেংক সজোৱাৰ এক মানে ষড়যন্ত্ৰ চলাই আছে বুলি আমাৰ চকুত পৰিছে। এই ক্ষেত্ৰত অসমৰ ভিতৰত মুছলিম সমাজৰ ভিতৰত মিয়া পৰিষদে জাতীয়তাবাদত কঠোৰ ভূমিকা লৈ কাম কৰি আহিছে। কিন্তু এই মিয়া পৰিষদৰ লগত কোনো পৰামৰ্শ নকৰি পুনৰ মিয়াসকলৰ মাজত সেই তেনেকুৱা মানে দালালি ৰাজনীতি কৰাৰ কাৰণে জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আগবাঢ়িছে। ইয়াক আমি ধিক্কাৰ জনাইছোঁ। গতিকে আগন্তুক দিনত সেই দল দুটাক আমি আহ্বান জনাইছোঁ, অতি সোনকালে যদি মিয়া পৰিষদৰ এই কঠোৰ জাতীয়তাবাদী এই সংগঠনটোক লগত নলয়, তেনেহ'লে মিয়া পৰিষদে পুনৰ আগৰ পৰাই যিহেতু
ধুবুৰীৰ পৰা শদিয়ালৈকে মিয়া পৰিষদৰ সকলো জাতি জনগোষ্ঠীৰ লৈ সমন্বয় বৰ্তাই ৰাখিছে। সেইসকল সংগঠনক লগত লৈ আমি পুনৰ ৰাজনৈতিক দল গঠন কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আমি চৰকাৰক আমি ধিক্ষাৰ জনাইছোঁ যে চৰকাৰ এটা নিৰ্লজ্জ চৰকাৰ এটা চলি আছে, কিয়নো তেওঁলোকৰ বিগত দিনৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ পৰা তেওঁলোকে ইউ টাৰ্ণ মাৰিছে, একেবাৰে চূড়ান্তভাৱে ইউ টাৰ্ণ মাৰিছে। ইয়াতে বাংলাদেশী 1/3 মিয়াক বাদ দি কোনো ৰাজনীতি হ'ব নোৱাৰে অসমত। এয়া মিয়া পৰিষদৰ হুংকাৰ। অসমত 1,22,00,000 মিয়া মানুহ আছে, আমাক বাদ দি কেনেকৈ ৰাজনীতি হ'ব? 1/3 মিয়াক বাদ দি কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে অসমত। অসম জাতীয় পৰিষদ ৰাইজৰ দলত মিয়া পৰিষদক অন্তৰ্ভুক্ত নকৰাত ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে আৰু কৈছে আমাক বাদ দি কেনেকৈ ৰাজনীতি হ'ব। আৰু সেইবাবে মিয়া পৰিষদে অসমত নতুন দল খোলাৰ হুংকাৰ দিছে। যে চৰকাৰ এটা নিৰ্লজ্জ চৰকাৰ এটা চলি আছে, কিয়নো তেওঁলোকৰ বিগত দিনৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ পৰা তেওঁলোকে ইউ টাৰ্ণ মাৰিছে, একেবাৰে চূড়ান্তভাৱে ইউ টাৰ্ণ মাৰিছে। ইয়াতে বাংলাদেশক মাটি দিয়াৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান আছিল, বাংলাদেশক মাটি প্ৰদান কৰিলে বাংলাদেশী খেদোৱাৰ কথা তেওঁলোকৰ আছিল। বাংলাদেশী এতিয়া তাৰ ওলোটাই ইয়াত বাংলাদেশী অনাৰ কাৰণে তেওঁলোকে আইন কৰিছে, আৰু আইন যি ভেটি মাটি সুৰক্ষাৰ যি কথা কৈছিল, ইয়াতে জাতি ভেটি মাটি এতিয়া সংকটত। আন সব জনগোষ্ঠীত এতিয়া বিজেপিৰ বিৰুদ্ধে হুংকাৰ দিছে। আৰু আমাৰ মানুহখিনিক আমি আহ্বান জনাইছোঁ যে এনেকৈ আন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যবদ্ধভাৱে আগুৱাই গ'লেহে আমাৰ নিৰাপত্তা থাকিব। সেইকাৰণে ইয়াতে আমাৰ পৰ্যালোচনা হৈছে যে যি সময়ত কংগ্ৰেছ দলে তেওঁলোকৰ বিধায়ক বিধানসভাৰ ভিতৰত চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক বাংলাদেশী হিচাপে তেখেতক বাৰে বাৰে কোৱা হ'ল, সেই সময়ত তেওঁলোকৰ এজন বিধায়কে উদ্ধাৰ কৰিব নোৱাৰিলে আৰু সেই দলৰ নেগুৰ ধৰি আমাৰ প্ৰিয় আন এটা দল UDF-এ ইয়াতে ফুলচিৰাত পাৰ হ'ব বিচাৰিছে। এইটো এটা নিৰ্লজ্জ কাৰবাৰ হৈছে। এওঁলোকে একমাত্ৰ গাদী দখলৰ স্বাৰ্থত, একমাত্ৰ কেইজনমান MLA হোৱাৰ স্বাৰ্থত তেওঁলোকে এই যিসকলৰ ভোট লয় সেই ভোট লোৱা মানুহখিনিৰ অৰ্থাৎ মুছলমানৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি আছে। সেই মুছলমানসকলৰ যিবিলাক সমস্যা, ইয়াতে RCC মথাউৰি, আমাৰ স্বাভিমান NRC, আমাৰ স্বাভিমান অটনমি, এইবিলাকৰ কোনো কথা নাই। গতিকে আমি ইয়াতে আহ্বান জনাইছোঁ, আমাৰ পৰ্যালোচনা হৈছে যে প্ৰতিটো দলৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে আমাৰ NRC ঘৰে ঘৰে, আমাৰ স্বাভিমান NRC ঘৰে ঘৰে প্ৰদান কৰিব লাগিব। আমাৰ প্ৰতিটো পিছপৰা জাতি জনগোষ্ঠীয় স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। আৰু মিয়াসকল যিহেতু অতিকৈ পিছপৰা, গতিকে মিয়াসকলৰ কাৰণেও স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। আৰু অক্টোবৰ মাহৰ ভিতৰত এই RCC মথাউৰি এটা হাইৱে এক্সপ্ৰেছ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মাজভাগ খান্দি দি দুয়োপাৰে RCC মথাউৰি কাম মানে হাইৱে আমাৰ বনাব লাগিব আৰু এইটোৰ কথা ঘোষণা কৰিব লাগিব, কামটো আৰম্ভ কৰিব লাগিব। আৰু যদি চৰকাৰে এই কাম আৰম্ভ নকৰে তেনেহ'লে আমি 1 ডিচেম্বৰৰ পৰা RCC মথাউৰিৰ কাম আমি আমাৰ অসমীয়া পৰিষদেই আৰম্ভ কৰিব। গতিকে আনহাতে আমি নতুনকৈ যি দুটা দল গঠন হৈছে সেই দল দুটাক আমি আহ্বান জনাইছোঁ। অসমত 3,29,00,000 মানুহ, তাৰে ভিতৰত মিয়া জনগোষ্ঠীৰ মানুহৰ 1,22,00,000, 1/3। তো 1/3 বাদ দি কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে। তো এটা পইচাৰ ইপিটি আৰু সিপিটি, তাহলে 34% মিয়া জনগোষ্ঠীৰ মানুহক বাদ দি ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক, এইটো দল ছাকচেছ হ'ব নোৱাৰে। গতিকে আমাক বাদ দিয়া মানে অসমীয়া জাতিক শেষ কৰা।